হিমন্ত বিশ্ব শৰ্মাৰ আশাৰ বতৰানো কি আহিছে হিমন্ত বিশ্ব শৰ্মা আহিছে বুলি যি গানক লৈ চৰ্চা আৰু এতিয়া চিটি বাছত উঠিম আৰু চিটি বাছত যাত্ৰীসকলে কি কয় জানো হওক এয়া গুৱাহাটী মহানগৰীত এখন গ্ৰীণ বাছ আৰু এই গ্ৰীণ বাছত আমি ওপৰত উঠি গৈ যাত্ৰীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈকে আহিছোঁ নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ জাকিৰ হুছেইন জাকিৰ হুছেইন এতিয়া 2026 বিধানসভা নিৰ্বাচন সন্মুখত গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাক ভাল লাগে এইবিলাকতো মই বুজি নাপাওঁ ৰাজনীতি বুজি নাপায় গৌৰৱ গগৈৰ নামটো শুনিছেনে নাই শুনি পাইছোঁ ভাল লাগেনে গৌৰৱ গগৈ আমি ইলেকশ্যনৰ ব্যৱহাৰ এইবিলাক বুজি নাপাওঁ মামাক আমি ইলেকশ্যনত নাযাওঁৱেই ভোট দিব লাগে ভোট দি দিওঁ অঁ মই বাইদেউ ইয়াৰ পৰা শুনিছিলোঁ মামাৰ কথা কোৱা শুনিছিলোঁ মামাৰ বিগ ফ্ৰেণ্ড নেকি আপুনি মামাৰ বিগ ফ্ৰেণ্ড এগৰাকী ক'ব লাগিব একচুৱেলি মই অসমীয়া মহিলা মঞ্চৰ হয় কিন্তু বিগ ফেন বুলি মামাক কিয় কৈছোঁ যিটো মানে উচ্ছেদৰ মামাই মানে পদক্ষেপ লৈছে তো তাক মই সমৰ্থন কৰোঁ যিহেতু চৰকাৰী মাটিত বহি আছে চৰকাৰী ভূমিত বহি আছে তো চৰকাৰী ভূমি বেদখল কৰি আছে উচ্ছেদ কৰাটোক আমি সমৰ্থন কৰোঁ আৰু অকল উচ্ছেদ কৰাই নহয় যিখিনি অবৈধ নাগৰিক আছে বাংলাদেশী আছে সেইখিনিক অতি সোনকালে বিতৰণ কৰক বাছ এইখিনিয়ে ক'ম বিতৰণ লাগে আমাক বাংলাদেশী বিতৰণ কৰক আৰু উচ্ছেদক সমৰ্থন কৰক আৰু সেইকাৰণে মামাৰ আমি মইতো মামাৰ কামবিলাক সঁচাকৈ ভাল পাওঁ কাৰণ কিয় জানেনে তেওঁ যিখিনি অকলে ষ্টেণ্ড লৈছে ন এতিয়া তেওঁ আগতে কিমান মন্ত্ৰী গৈছেনে নাই আগতে কিমান মুখ্যমন্ত্ৰী গৈছে কোনে সাহস কৰিছিলে কোনজন মুখ্যমন্ত্ৰীয়ে সাহস কৰিছে আপুনি কওকচোন কিন্তু তেওঁ অকলে বাঘৰ দৰে গৰজি উঠিছে হয়নে নহয় আৰু এই ক্ষেত্ৰত আমি যদি এতিয়া তেওঁক ছাপোৰ্ট নকৰোঁ তেতিয়া তেওঁ কেনেকৈ হ'ব আমি ছাপোৰ্ট কৰিবই লাগিব গতিকে অবৈধ নাগৰিকক বিতৰণ কৰক বাছ এইখিনিয়ে কমাৰ নকওঁ বাইদেউ একেবাৰে মুখ্যমন্ত্ৰীৰ বিগ ফ্ৰেণ্ড আৰু তেখেতে মুখ্যমন্ত্ৰীৰ কথাত ক'লে মই আৰু কথা পাতিবলৈ চেষ্টা কৰিম